বানপানী সমাগত আৰু এই ক্ষেত্ৰত আমাৰ স্বাস্থ্য বিভাগে আগতীয়াকৈ গোটেইখিনি পৰ্যালোচনা কৰি প্ৰতিখন জিলাৰ যিখিনি জইণ্ট ডাইৰেক্টৰ হেল্থ তেওঁলোকক নিৰ্দেশ দিয়া হৈছে যাতে সেইমতে ডক্টৰ নাৰ্ছ আৰু চিকিৎসাৰ বাবে ঔষধ অন্যান্য যিখিনি সামগ্ৰীৰ প্ৰয়োজন সেইখিনি তেখেতসকলে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আৰু যিকোনো মুহূৰ্তত য'তে প্ৰয়োজন হয় তেখেতসকল তৎক্ষণিকভাৱে উপলব্ধ হ'ব। আৰু আমি এফআইআৰ কথা লিখিছিলোঁ আৰু ঠিক তেনেকৈ আমি এফআইআৰ লিখাখিনিকে আমি ফিডবেক কৈছোঁ আৰু তেওঁলোকে আমাক আশ্বস্ত কৰি থৈ গৈছে আৰু যথেষ্ট ভাল লাগিছে। তেওঁ যিগৰাকী আমাক ৰেডি আহিছে আৰু তেখেতে কৈছে চিন্তা কৰিব নালাগে, আমি যিমানখিনি পাৰোঁ আপোনালোকক এটা সমাধান উলিয়াই দিবলৈ আমি চেষ্টা কৰিম। অৰুণোদয় আঁচনি আগতে 830 টকা আছিল, তাৰপিছত 1000 হ'ল, এতিয়া 1250 হৈ আছে আৰু 2 এদিনৰ ভিতৰতে আমি অৰুণোদয় আঁচনিত মাহত 1400 টকাকৈ পোৱাৰ আমি ব্যৱস্থা কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ যে আমাৰ যিখিনি ডেকা ল'ৰা আছে সেই ডেকা ল'ৰাই যাতে বেংকৰ পৰা লোন লোৱাৰ আগতেই, বেংকৰ পৰা লোন লোৱাৰ পিছতো ইণ্ডাষ্ট্ৰী হয়, কিন্তু বেংকৰ পৰা লোন লোৱাৰ আগতেই যাতে ব্যৱসায় আৰম্ভ কৰিব পাৰে তাৰ বাবে অসমৰ 1 লাখ ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ সাহায্য দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। যিবিলাক পৰিয়ালে বিনা পইচাত চাউল পোৱা নাই সেই তেনে 40 লাখ ব্যক্তিক অহা আমি অক্টোবৰ মাহৰ ভিতৰত আমি ৰেচন কাৰ্ড দি দিম যাতে অসমৰ প্ৰত্যেকটো পৰিয়ালৰ হাতত ৰেচন কাৰ্ড থাকিব পাৰে। আৰু এতিয়া অকল ৰেচন কাৰ্ডে নহয়, যদি আমাৰ হাতত ৰেচন কাৰ্ড থাকে, ৰেচন কাৰ্ড থকা ব্যক্তিয়ে হস্পিটালত বছৰি 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট কৰাৰো সুবিধা পাব। সেই সিদ্ধান্তও আমি গ্ৰহণ কৰিছোঁ। আমাৰ অসমত প্ৰায় 3,37,000 মহিলা আত্মসহায়ক গ্ৰুপ আছে। এই মহিলা আত্মসহায়ক গ্ৰুপত প্ৰায় 40 লাখ মহিলা জড়িত হৈ আছে। এতিয়া আমি সিদ্ধান্ত লৈছোঁ যে গ্ৰুপক আমি যি টকা পইচা দি আছিলোঁ সেইটো চলি থাকিব, কিন্তু এই 40 লাখ মহিলাই নিজৰ ঘৰতে যাতে কিবা এটা সৰু ব্যৱসায় আৰম্ভ কৰিব পাৰে তাৰ বাবে আত্মসহায়ক গোটৰ লগত জড়িত প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত আমি 10,000 টকাকৈ দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ডিমা হাছাও জিলাৰ সম্পূৰ্ণ ৰাস্তা ঘাট নতুনকৈ নিৰ্মাণ কৰাৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক উদাৰ আৰ্থিক সাহায্য দিছে। আজি আমাৰ ডিফুৰ দৰে টাউনত ফ্লাইঅভাৰ বনিছে। অক্টোবৰ নৱেম্বৰ মাহত আমাৰ ফ্লাইঅভাৰ কমপ্লিট হ'ব। আগতে আমি ভেলোৰত গৈছিলোঁ কেঞ্চাৰ ট্ৰিটমেণ্ট ল'বৰ কাৰণে, দিল্লীত গৈছিলোঁ কেঞ্চাৰৰ ট্ৰিটমেণ্ট ল'বৰ কাৰণে। এতিয়া আমি ইয়াতে ডিফুত কেঞ্চাৰ হস্পিটাল বনাই আছোঁ আৰু এবছৰৰ ভিতৰত আমাৰ কাৰ্বি আংলঙৰ মানুহ কেঞ্চাৰৰ ট্ৰিটমেণ্ট ল'বৰ কাৰণে গুৱাহাটীতো যাব নালাগে, দিল্লীতো যাব নালাগে, ट्रीटमेंट आमी लब पारी। मोबाइल क्या होता है, कई तरह के मोबाइल हैं। सरकार तो एक तरह के मोबाइल दे सकती है, अलग अलग कंपनियों के हैं, तो एक कंपनी के तो मिल नहीं सकते। तो आपस में जब अगर मोबाइल मिलने के बाद में लगे कि मुझे इस ब्रांड का मिल गया, उसको इस ब्रांड का मिल गया, तो फिर आप जानते हो ये मोबाइल ऐसी चीज़ है, आप भी खरीदने जाओगे मार्केट में तो अपनी चॉइस का लोगे, कितनी जीबी का लूँ मैं, कौन से ब्रांड का लूँ। हर व्यक्ति जीबी भी चाहेगा अपनी पसंद की, कितनी कैपेसिटी जीबी में लूँ, कौन सा मैं मॉडल लूँ। इस चक्कर में पड़ने के बजाय हम ये प्रयास करें, कंपनी से बात करें, आप अपना काउंटर लगाओ। जैसे मतलब ये महंगे रात के लगे हैं, काउंटर में पब्लिक को चॉइस देंगे, आप जाओ, आप जाके मोबाइल चॉइस करो अपने खुद का। मोबाइल स्मार्ट होना चाहिए,
स्मार्ट लो जिससे कि हम मैसेज दे सकें बाद में भी। और स्मार्टफोन का उद्देश्य यही है महिलाओं की सशक्तिकरण। अपनी चॉइस का लो, अगर उनकी कैपेसिटी ज़्यादा पैसे की है, हम मान लो फिक्स अमाउंट देंगे उनको, मान लो 5,000 रुपये हम देंगे, मान लो जो हम कैलकुलेशन कर रहे हैं कि कितना हम दे पाएंगे। तो अगर वो कहे मैं तो 10,000 लूँगा, तो तेरे अगर पैसे तुम ले लो उसको, और 4,000 की लूँगा मैं तो 1,000 रुपये उसके बच जाएंगे। ऐसा हम सोच कर रहे हैं, कोई ना कोई तरीका निकालें जिससे कि बाद में डिस्ट्रीब्यूट भी करें और लोगों को अच्छा भी नहीं लगे कि मुझे ये मिल गया, उसको ये मिल गया, पक्षपात हो गया। ये हमने चाहते हैं कि ये बिना मतलब का डिस्कशन बाद में शुरू हो। नंबर 1।